আজি দেওবাৰ সেইকাৰণে আমি লগৰকেইটা ওলাই আহিলোঁ। ওলাই আহি এয়া গাহৰি মাংস অলপ লৈছোঁ খানা খামগৈ বুলি। ৰঙানদীৰ খানা খাবলৈ যাম আমি এতিয়া। পহুমৰাত এতিয়া গাহৰি এয়া কাটি আছে, লোকেল গাহৰি। গাহৰি মাংসটো ধুনীয়া, সেইকাৰণে আমি ইয়াতে লৈ লৈছোঁ। এতিয়া জুইটো ধুনীয়াকৈ ধৰা হৈছে। এতিয়া বাঁহ খৰি আমি কিনি আনিছিলোঁ, বাঁহ খৰি কাঠ খৰি ওচৰৰ মানুহ এগৰাকীৰ পৰা। মাংসটো বনাই আছোঁ এতিয়া আমি। মাংসটো বনাই থাকোঁতে বতৰটো গোটেই ক'লা মলা কৰি আহিলে, বৰষুণেই হয় নেকি। বতৰটো একেবাৰে ডাৱৰে গোটেই ঢাকি ধৰিলে। পূৰা বতাহ মাৰিছে, সেইকাৰণে জুইকুৰাত আমি গোটেইকেইটাই চাৰিওফালে ৰখি দিছোঁ, জুইটো বাহিৰত নাযাবৰ কাৰণে। ভাত খাব পাওঁ নাই নাজানো, বতৰটো একদম বেয়া হৈ গৈছে, বৰষুণেই আহিব এতিয়া। বতাহো মাৰিছে পূৰা। মাংসটো হৈ গৈছে, সেইকাৰণে ফূৰ্তি চাওক ইয়াৰ। বৰষুণ আহিব ধৰিছে, খানাটো হৈ যাব হৈছে আৰু। বতৰটো একদম বেয়া হৈ গ'ল এতিয়া, পূৰা বতাহ মাৰি আছে এতিয়া। বৰষুণ আহিলে চব খানা, মাংস, ভাত এতিয়া গাড়ীৰ ভিতৰত ভৰাই এতিয়া গাড়ীৰ ভিতৰত বহি আছোঁ। পূৰা বৰষুণ দি আছে এতিয়া। এয়া বতৰৰ অৱস্থা একদম বেয়া হৈ গ'ল। কি হয় এতিয়া, খানা কেতিয়া খাব পাৰোঁ ঠিক নাই এতিয়া আমাৰ।